আজি 27 জানুৱাৰী 2024 আজি আমাৰ B.T.R একৰ্ড যি একৰ্ডখন আমি যোৱা 2020 চনৰ 27 জানুৱাৰী স্বাক্ষৰিত কৰিছিল ভাৰত চৰকাৰ আসাম চৰকাৰ আৰু অল বৰ'ছ ইউনিয়ন আৰু NDFB চাৰ্টাৰ ফেকচন আৰু ইউনাইটেড বৰ'ছ অৰ্গেনাইজেশ্যন আজি ইয়াৰ মানে 4 বছৰীয়া মানে যিটো কাৰ্যকাল সেইকাৰণে আমি ফ'ৰ্থ মানে বড়ো একৰ্ড ডে চেলিব্ৰেশ্যনটো আজি বৰ'হ অল্প অট'নমাছ কাউন্সিলে ইয়াত আয়োজন কৰিছে বা আমি এই প্ৰগ্ৰামটো কৰিবলৈ লৈছোঁ এতিয়া প্ৰগ্ৰাম হৈ আছে এনে সেইটো আমি ৰাইজক অৱগত কৰিবলৈ পাই সুখী হৈছোঁ যে 4টা বছৰত মানে আমাৰ কি অগ্ৰগতি হৈছে ক'ত কি হৈছে হোৱা নাই এইবাৰ আমি ক'লোঁ ৰাইজৰ আগত এতিয়া কথা হ'ল মানে সঁচা অৰ্থত B.T.R যিটো একৰ্ড এই একৰ্ডত মানে ক্লজত আমাৰ বৰ'হ অট'নমাছ কাউন্সিলৰ এটা মানে ক্লজত আছিলে এইটো ইতিমধ্যে আসাম চৰকাৰে এইটো গঠন কৰি দিছে তথাপি কিছু কাম এতিয়াও অধৰা হৈ আছে আৰু অধৰা হোৱা কামবোৰ কৰিবৰ কাৰণে আমি চৰকাৰৰ লগত আলোচনা অব্যাহত ৰাখিছোঁ যদিও আজিলৈকে এইটো পূৰ্ণাংগ আমি বৰ'হ অট'নমাছ কাউন্সিলখন পাবলৈ সক্ষম হোৱা নাই কাৰণ ভিলেজ নটিফিকেশ্যন আজিলৈকে হোৱা নাই তাৰপিছত আৰু ভিলেজ নটিফিকেশ্যন নোহোৱাৰ কাৰণে সমষ্টি বনাব পৰা নাই আৰু সেইকাৰণে আমি নিৰ্বাচনলৈ যাব পৰা নাই আৰু মানে নিৰ্বাচন হোৱাৰ কাৰণে ইলেক্টেড কাউন্সিল নোহোৱাৰ কাৰণে আমি শকত পুঁজি পোৱা মানে অসুবিধা আছে সেইকাৰণে আমি আজিৰ দিনত মাত্ৰ 13,50,00,000 টকাহে আমি পাবলৈ সক্ষম হৈছোঁ আৰু এইটোৰ লগত ৰাইজৰ আশা আকাংক্ষা বা আমি বিচৰা ধৰণে আমি কাম কৰিব মানে পৰা নাই এইটো আমি স্বীকাৰ কৰিবই লাগিব সেইকাৰণে চৰকাৰক আমি হেঁচা দি আহিছোঁ বা আমি অনুৰোধ কৰি আহিছোঁ যে অতি সোনকালে আমাৰ বৰ'হ অট'নমাছ কাউন্সিল গাঁও চিনাক্তকৰণ কৰি মানে নটিফিকেশ্যন দিব লাগে সমষ্টি গঠন কৰি দিব লাগে আৰু নিৰ্বাচন পঠাব লাগে এইটো আমি চৰকাৰৰ লগত আলোচনাত কৰি আহিছোঁ চৰকাৰে কথা দিছে আমিও আশাবাদী আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে আমি বিশ্বাস কৰিছোঁ যে তেখেতৰ মানে যিটো কাৰ্যকাল এই কাৰ্যকালত আমি বা আগত লোকসভা নিৰ্বাচন আছে ইয়াৰ আগত মানে সমাধান কৰিব বুলি বা কৰি দিব বুলি আমাৰ আশা